যোৱাকালিৰ পৰা নিউজত দেখি আছোঁ এভাগ মূৰ্তি চুৰিকাণ্ডক লৈ সমগ্ৰ অসমত চৰ্চা হৈ আছে বা বহু পেজত নিউজত সেই ভিডিঅ'টো ভাইৰেল হৈ আছে। কথা হ'ল যিভাগ মন্দিৰৰ পৰা মূৰ্তিভাগ চুৰি কৰা হৈছিল সেই মূৰ্তিভাগ সোণৰ আছিল নে ৰূপৰ আছিল নে হীৰাৰ আছিল, কি কাৰণে মূৰ্তিভাগ চুৰি কৰা হৈছিল। বিশেষকৈ যেতিয়া চোৰে চুৰ কৰে কিবা এটা তেওঁৰ লাভালাভ হ'ব লাগিব, হয়নে নহয়? একো লাভ নথকাকৈ এভাগ মূৰ্তি কেতিয়াও চুৰ কৰিবলৈ সাহস নকৰে। চুৰজনক লৈ বিভিন্ন চৰ্চা হৈ থকা দেখিছোঁ কমেণ্ট বক্সত, বিশেষকৈ যিহেতু চুৰজন মুছলিম সম্প্ৰদায়ৰ, গতিকে বহুতে জাতি ধৰ্মক লৈ পেলাই কমেণ্ট কৰা দেখিছোঁ। এতিয়া কথা হ'ল, কোনোবাই যদি তেখেতক সাহস নিদিয়ে বা সহায় নকৰে, তেখেত গৈ এভাগ হিন্দু মন্দিৰত সোমাই CCTV তলৰ পৰা মূৰ্তি চুৰ কৰিবলৈ সাহস কৰিবনে? এই মন্দিৰ ভাগত যে CCTV আছে সমগ্ৰ অসমে জানে। কেইদিনমান আগত যেতিয়া মন্দিৰ ভাগৰ লৈ পেলাই বিতৰ্ক হৈছিল তেতিয়া তেখেতে নিজেই মুখেৰে কৈছিল, মন্দিৰৰ স্বত্বাধিকাৰীয়ে, যে মূৰ্তিভাগ তেখেতে শিৱদৌলৰ মেলাৰ পৰা কিনি আনিছিল আৰু তেখেতে নিজেই জনাইছিল যে তেখেতৰ মন্দিৰত CCTV কেমেৰা আছে, লগতে তেখেতৰ মন্দিৰত বহুতো কৰ্মকৰ্তা আছে, ছিকিউৰিটি গাৰ্ড আছে। গতিকে ইমানখিনি কৰ্মকৰ্তা থকাৰ পিছত, ইমান ছিকিউৰিটি গাৰ্ড থকাৰ পিছত, CCTV থকাৰ পিছতো যে মূৰ্তিভাগ চুৰ কৰিব পাৰিলে চোৰে, আচৰিত কথা। যিহেতু মন্দিৰভাগ বহুত বেছি জাগ্ৰত বুলি মন্দিৰৰ স্বত্বাধিকাৰীয়ে দাবী কৰে, গতিকে প্ৰশ্ন হৈছে ইমান এভাগ জাগ্ৰত মন্দিৰৰ পৰা মূৰ্তি চুৰি কেনেকৈ হ'ল? যিহেতু মন্দিৰৰ স্বত্বাধিকাৰীৰ সপোনত বাবাই সকলো কথা কয়, গতিকে মন্দিৰ যে চুৰি হ'ব সেই কথাষাৰ বাবাই অন্ততঃ স্বত্বাধিকাৰীক জনাব পাৰিলেহেঁতেন, যিহেতু জাগ্ৰত বুলি তেখেতে দাবী কৰে। গতিকে ইমান এভাগ জাগ্ৰত মন্দিৰ চুৰি হোৱাটো, 45 মিনিটৰ ভিতৰত মানে চোৰক ধৰা পেলোৱাটো এটা সাংঘাতিক কাহিনী বুলি ক'ব লাগিব। আমাৰ অসমত বিভিন্ন মন্দিৰত চুৰ হৈ থকা দেখিছোঁ, সোণৰ বস্তু বা মন্দিৰৰ পূজাৰীক মাৰি পিটি চুৰ হয়, কিন্তু আজিলৈকে চুৰ ধৰাৰ পৰা ক'তো দেখা নাই। গতিকে এভাগ মূৰ্তি মেলাৰ পৰা অনা মূৰ্তি বুলি জনাৰ পিছতো কেইডালমান ৰূপৰ চেনৰ সৈতে চোৰে ইমান কেনেকৈ সম্ভৱ? আমি বিশেষকৈ এটা কথা জানো, যেতিয়া কিবা এটা বস্তু চোৰে চুৰ কৰিবলৈ যায়, CCTV কেমেৰা আছে বুলি গম পায়, চোৰে প্ৰথমতে কি কৰে, CCTV কেমেৰাটো ডেমেজ কৰে, তাৰপিছত চুৰ কৰে। আৰু যেতিয়া চোৰে CCTV কেমেৰাটো ডেমেজ কৰিব নোৱাৰে তেতিয়া কি কৰিব? নিশ্চয় তেখেতে নিজৰ মুখখন ঢাকিবৰ কাৰণে মাস্ক ব্যৱহাৰ কৰিব, যাতে চুৰ কৰাৰ পিছত পুলিচে চুৰটোক ধৰিব নোৱাৰে। কিন্তু কালিৰ যিটো ঘটনা, এজন চোৰে অকণমানো ভয় নকৰাকৈ এভাগ মন্দিৰত চুৰ কৰিবলৈ গৈছে, তাকো মাস্ক পৰিধান কৰা নাই। তেখেতৰ মনত কোনো ধৰণৰ ভয় নাই যে তেখেতে চুৰ কৰিছে, তেখেতৰ মুখখন CCTVত ওলাইছে, তেখেতক পুলিচে ধৰিব, কোনো ধৰণৰ ভয় নাই। অকণমানো ভয় নকৰাকৈ CCTVৰ ফালে মুখখন দি মন্দিৰৰ থাপনাৰ ওপৰত থকা এভাগ মূৰ্তি তেখেতে এনেকৈ আজুৰি অনা ফুটেজ পাইছোঁ। সেই ওপৰত থকা মূৰ্তিভাগ যেতিয়া আজুৰিছে, মূৰ্তিভাগ তলত পৰোঁতে এটা শব্দ হ'ব লাগিছিল, সেই শব্দটো চাগে নুশুনিলে। আৰু এটা কথা, এই থাপনাৰ পৰা মূৰ্তিভাগ আনি চোৰে হাতত লোৱা সেই CCTV ফুটেজখিনি চাবলৈ পোৱা হ'লে অকণমান সুখী হ'লোহেঁতেন, কিয়নো CCTV ফুটেজত আধাৰ পৰাহে দেখা পাইছোঁ। গতিকে আশা কৰিছোঁ আগৰ CCTV ফুটেজখিনি তেওঁলোকে নিউজত প্ৰেৰণ কৰিব। চোৰ সোমাই মন্দিৰৰ থাপনাৰ ওপৰৰ পৰা মূৰ্তিভাগ নমাই টানি আনোতে যথেষ্ট সময় লাগিছে, কিন্তু আচৰিত কথা যে কোনো মানুহে গম নাপালে। এই সৰু সুৰা কাৰোবাৰত চুৰ কৰাটো বাদ দিছোঁ, বিশেষকৈ এভাগ ভগৱানৰ মন্দিৰত চুৰ কৰিবলৈ মানুহক সাহস প্ৰয়োজন, কিন্তু তেখেতে সাহস কৰি চুৰ কৰিছে। এভাগ মেলাৰ পৰা অনা মূৰ্তি চুৰ কৰিছে, কেইডালমান ৰূপৰ চেইন, যিকেইডাল বেচিলে তেওঁ ন্যূনতম কেইটকামানহে টকা পাব। সেই ন্যূনতম টকাৰ বাবে এজন মুছলমান সম্প্ৰদায়ৰ লোকে এভাগ হিন্দু মন্দিৰত গৈ চুৰ কৰাটো ক'ৰবাত যেন হাথৰ হৈ আছে, ক'ৰবাত যেন প্ৰশ্নবোধক চিন হৈ আছে। সেয়া মোৰ ব্যক্তিগত মনৰ অনুভৱ। বাকী মন্দিৰৰ স্বত্বাধিকাৰীয়ে এটা কথা কৈছে যে মন্দিৰ বিতৰ্ক কৰোঁতে বহুতে মোৰ মন্দিৰভাগ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল, বিশেষকৈ
আওপকীয়াকৈ মানে আমাকে সেই কথাষাৰ শুনাইছে। যিহেতু তেখেতক মই এটা কথা ক'ব বিচাৰিছোঁ, আমি মন্দিৰ বন্ধ কৰিবলৈ কেতিয়াও চেষ্টা কৰা নাছিলোঁ, কাৰণ আমি ভগৱান বিৰোধী নহয়। আমি যদি ভগৱান বিৰোধী হ'লোহেঁতেন নিজৰ ঘৰত থাপনা পাতি আমি কেতিয়াও ভগৱানৰ পূজা নকৰিলোহেঁতেন। আমি যদি ভগৱান বিৰোধী হ'লোহেঁতেন আমি কেতিয়াও মন্দিৰত গৈ ভগৱানক সেৱা কৰিবলৈ নগ'লোহেঁতেন। আমি কেতিয়াও কাকো কোৱা নাই যে আপুনি মন্দিৰলৈ নাযাব, আপুনি কোন মন্দিৰলৈ যায়, আপুনি কোনজন ভগৱানক পূজা কৰে, সেয়া সম্পূৰ্ণ ব্যক্তিগত কথা। গতিকে ভগৱান বিৰোধিতা কৰিছোঁ বুলি ইয়াতে কমেণ্ট নকৰিব। আমি মাত্ৰ বিৰোধিতা কৰিছোঁ ভগৱানৰ কান্ধত বন্দুক থৈ পেলাই ব্যৱসায় চলোৱা সেই লোকসকলক, ভগৱানৰ নামত যিকোনো নাটক সৃষ্টি কৰা সেই লোকসকলক। আচলতে ভগৱান আমি বিশ্বাস কৰোঁ, কিন্তু মানুহক কেতিয়াও বিশ্বাস নকৰোঁ। আগতেও কৈছোঁ, মানুহে মানুহক ঠগিব পাৰে নিজৰ স্বাৰ্থৰ কাৰণে। মানুহে আজিকালি নিজৰ স্বাৰ্থৰ কাৰণে মানুহক যিকোনো কৰিবলৈ কেতিয়াও ভয় নকৰে। গতিকে বিশ্বাস কৰিছে ক'ব লগা নাই, কিন্তু এই অন্ধবিশ্বাস নিবিয়পাব। আপুনি অন্ধবিশ্বাস কৰিছে সেইটো আপোনাৰ কথা, কিন্তু ছ'চিয়েল মিডিয়াত অন্ধবিশ্বাস বিয়পোৱা অধিকাৰখন অন্ততঃ আপোনাৰ থাকিব নালাগে। আমি সেইখন অসমৰ মানুহ যিখন অসমৰ পৰা বিৰুবালাই অন্ধবিশ্বাস আৰু ডাইনী হত্যা বিৰুদ্ধে মাত মতাৰ কাৰণে পদ্মশ্ৰী বঁটা লাভ কৰিছিল, মনত ৰাখিব। গতিকে সেই বিৰুবালা বাইদেউক সন্মান কৰি অন্ততঃ এই অন্ধবিশ্বাসখিনি ছ'চিয়েল মিডিয়াত নিবিয়পাব, নৱপ্ৰজন্ম ধ্বংস হ'ব। পডকাষ্ট চেনেলত যেতিয়া কোনোবা এগৰাকী ইউটিউবাৰে মানে অন্ধবিশ্বাস বিয়পায় তেতিয়া দল সংগঠন ওলাই আহে, কিন্তু আজি এই মন্দিৰৰ মানুহে যেতিয়া অন্ধবিশ্বাস বিয়পাইছে ছ'চিয়েল মিডিয়াত, আমুকটো শ্বেয়াৰ কৰক তামুকটো শ্বেয়াৰ কৰক ফলপ্ৰাপ্তি হ'ব, তাৰ বিৰুদ্ধে মাত মতা মানুহ এজনো নাইনে? আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণে বহুতে মোক বেয়া পাব, বেয়া পালেও উপায় নাই, কাৰণ স্বাধীন দেশৰ এগৰাকী নাগৰিক হিচাপে মই মোৰ নিজৰ ব্যক্তিগত একাউণ্টত মই মোৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিছোঁ। আৰু যি কৈছোঁ ছ'চিয়েল মিডিয়াত দেখা কিছুমান কৰ্মকাণ্ডৰ ভিত্তিত কৈছোঁ, কাৰো ব্যক্তিগত জীৱনক লৈ মাত মাতিবলৈ যোৱা নাই। নিজৰ থাপনাত ব্যক্তিগতভাৱে কোনে কি কৰে, কোনে মন্দিৰ বনায়, কোনে নামঘৰ বনায়, সেয়া নিজৰ ব্যক্তিগত কথা, কিন্তু ছ'চিয়েল মিডিয়াত যিহেতু প্ৰকাশ পাইছে, গতিকে ছ'চিয়েল মিডিয়াৰ অনুসৰি মই মোৰ মন্তব্যখিনি প্ৰকাশ কৰিছোঁ। ময়ো যিহেতু ছ'চিয়েল মিডিয়াত ভিডিঅ'টো দিছোঁ, গতিকে আপোনাৰো অধিকাৰ আছে যুক্তি সহকাৰে মন্তব্য প্ৰকাশ কৰা, গতিকে কৰিব পাৰে। বহুতে মোক বেয়া পাব, কিন্তু এটা কথা কওঁ, এটা সময়ত কৃষ্ণলম্ভা আৰু ধৰি লওক এইটো ডাঙৰীয়া লম্ভাক লৈ পেলাই যিসকল মানুহে কণ্ট্ৰভাৰ্চি কৰিছিল, এইবোৰ নাটক, এইবিলাক নিচা, আজি সেইসকল লোকেই কিন্তু মন্দিৰৰ ছাপোৰ্টত ইয়াতে কমেণ্ট কৰিব। গতিকে তেওঁৰ মানসিকতা তাতেই ওলাই পৰিব। খেনুক দেখি বোলে ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে বুলি এষাৰ কথা আছে নহয়। কিছুমান কথা কিন্তু মানিবলগীয়া, যিহেতু আমাৰ অসমত কিবা ঘটনা হ'লে, ধৰ্ষণ বা যিকোনো হ'লে মানে মুছলমান সম্প্ৰদায়ৰ লোকক জগৰীয়া কৰি পেলাই সকলোৱে কমেণ্ট কৰে যে তেওঁলোকৰ মানে এনেকুৱা জাতি ধৰ্ম লৈ পেলাই যিহেতু কমেণ্ট কৰা হয়, গতিকে তেওঁলোকক ফচুৱাটো বা তেওঁলোকক কথা কোৱাটো সহজ, সেইকাৰণে চিলেকশ্যন কৰোঁতে মানে তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ লোকজনক চিলেকশ্যন কৰিলে যাতে গোটেই অসমৰ মানুহে তেওঁলোকক গালি দিয়ে। কিন্তু এটা কথা মনত ৰাখিব, আমাৰ হিন্দু মন্দিৰত চুৰিকাণ্ড হোৱা যিমান নিউজ পাইছোঁ, তাৰ তুলনাত কিন্তু মছজিদত চুৰি হোৱা সংখ্যা বহুত কম। গতিকে এই মুছলমান সম্প্ৰদায়ৰ এজন লোকে গৈ পেলাই মন্দিৰত চুৰ কৰাটো কেতিয়াও মোৰ মনে মানি ল'ব পৰা নাই। নাজানো আনে কি ভাবে, কিন্তু মই কেতিয়াও সেইখিনি মানি ল'ব নোৱাৰোঁ। বাকী গোটেই ঘটনাটোৰ ভিত্তিত মই এটা কথাই গম পালোঁ, গোটেই ঘটনাটো TRP কাৰণে কৰা হৈছে। যিহেতু বাইদেউৰ বিজনেছ ডাউন হৈছে, এবাৰ মানে নিউজত বাইট দি বাইদেউৰ বিজনেছটো বহুত বেছি ওপৰত যিহেতু উঠি গৈছিলে, গতিকে বাইদেউ পুনৰ চেষ্টা কৰিছে যাতে নিউজৰ ওচৰত তেখেতে শিৰোনাম দখল কৰিব পাৰে। গতিকে এটা কথা গম পালোঁ, বিজনেছটো ওপৰত যাবলৈ আৰু নিজকে নিজে হাইলাইট কৰিবৰ কাৰণে গোটেই ঘটনাটো মেকিং কৰা হৈছে। যদি আপুনি ভাবিছে যে মই ভিডিঅ'টো বনাই কিবা ভুল কৰিছোঁ, তেতিয়াহ'লে মোৰ ওপৰত আইনগত ব্যৱস্থা ল'ব পাৰে। ময়ো বিচাৰোঁ ভালদৰে তদন্ত হওক, তদন্তত যিবিলাক এতিয়াও পোহৰলৈ অহা নাই সেইবিলাক পোহৰলৈ আহক, হয়নে নহয়? বাকী আশা কৰিছোঁ অন্ধবিশ্বাস সমাজৰ পৰা দূৰ হওক, যিহেতু আমাৰ অসমখন বিৰুবালাৰ অসম, হয়নে নহয়? গতিকে অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা এইবিলাক আমাৰ সমাজৰ পৰা দূৰ হওক, সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ।